Okay, hey guys, what's up everybody? This is Farooq bhai and welcome back to my another video. So guys, আজি মানে বহুত বেয়া লাগি আছে মনটো কিয়নো যোৱা কালি ৰাতি নানা গাড়ীখন লৈ ঢেকিয়াজুলি গৈছিল মাহীহঁতৰ ঘৰত ফুৰিবলৈ। সো তাত মানে গাড়ীখন পাৰ্কিং কৰোঁতেই নক'ব আৰু চাই লওক কি হৈছে। যোৱা কালি মানে পাৰ্কিং কৰোঁতে এইখিনিত লগাই দিলে নহয় গাড়ী এখন আহি নতুন নতুন গাড়ী আহি কি অৱস্থা কৰি দিলে চাওকচোন। মন চন চব বেয়া হৈ আছে চবৰে। ওকে সো চাই ল'লে এইখিনি জেগা মানে পাৰ্কিং কৰোঁতে আহি লগাই দিছিল মানে ট্ৰাক এখনো লগাইছিল। তো মানে জৰিমনা দিলে মানে ড্ৰাইভাৰজন ইমান ধনী নাছিল, ড্ৰাইভাৰ মানুহ আৰু ক'ত ধনী থাকিব ন। তো যেনে তেনে 5,000 টকা দিলে আৰু তো সেইখিনিতে মানি ল'ব লগা হ'ল। নতুন গাড়ী এতিয়া পইচাটো ডাঙৰ কথা নহয়, নতুন গাড়ীত লাগিলে মানে কলিজাত লাগা ন। তো সেইকাৰণে আৰু একো নক'লোঁ, বাদ দিয়ক। তো গৰীব মানুহ দুখীয়া মানুহ সেইকাৰণে একো কোৱা নহ'ল আৰু। তো এতিয়া আৰু কি ক'ম, যোৱাকালি এইটো গাড়ীখন লৈ যাব শ্ব'ৰুমত আৰু লৈ গোটেইখিনি চেঞ্জ কৰিব লাগিব আৰু সেইখিনিয়ে আৰু।